অমিত শ্বাহ ডাঙৰীয়াই যে দেশৰ ঐক্য সংহতিৰ কাৰণে হিন্দী ভাষাটো বাধ্যতামূলক কৰিছে আৰু লগতে স্থানীয় ভাষাৰ বিকল্প হিচাপে ইংৰাজী ভাষা ব্যৱহাৰ কৰিবলৈ কৈছে। এইটোতো এটা ডাঙৰ তেওঁলোকৰ পৰিকল্পিত ষড়যন্ত্ৰ যেন আমাৰ অনুভৱ হৈছে। আৰু গান্ধীজীয়ে কৈ গৈছে যে মাতৃভাষাটো হ'ল মাতৃৰ দুগ্ধৰ সমান পুণ্য, কিন্তু তেওঁ অসমতে অসমীয়া ভাষাটো শেষ কৰি যাতে অসমৰ এটা জনগোষ্ঠীয়ে আন এটা গোষ্ঠীৰ লগত মানে তেওঁৰ মতে ইংৰাজীৰ লগত কথা পাতিব লাগে আৰু অসমত অসমীয়া ভাষাৰ ভাৱ বিনিময় আৰু ভাৱ প্ৰকাশটো সম্পূৰ্ণ তেওঁ এটা বন্ধ কৰি দিয়া ষড়যন্ত্ৰ কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে। আৰু অসমীয়া যুৱ মঞ্চই এই কেন্দ্ৰীয় চৰকাৰ অমিত শ্বাহ ডাঙৰীয়াক স্পষ্টকৈ কৈ দিছোঁ, অসমত কিন্তু ভাষা আন্দোলন হৈছিলে ভাষা ৰক্ষাৰ কাৰণে। তাত কিন্তু ৰঞ্জিত বৰপূজাৰী, মুজামিল হক, অনিল বৰাৰ দৰে বহু শ্বহীদ হৈছিলে। অসমীয়া জাতিয়ে কেতিয়াও কিন্তু ভাষাৰ ক্ষেত্ৰত, জাতিৰ ক্ষেত্ৰত, মাটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰে। কোনোবাই আমাৰ ভাষাক কাঢ়িবলৈ আহিব, আমাৰ মুখখন বন্ধ কৰিবলৈ আহিব, ভাষাক কহা মানে আমি দিছোঁ। আৰু প্ৰয়োজন হ'লে আমি কিন্তু ৰাজপথত নামিবলৈ ভাষা ৰক্ষাৰ কাৰণে আমি বাধ্য হ'ম। জয় আই অসম, জয় আই অসম। নিজৰ আই মুখৰ ভাষাটো বাধ্যতামূলক কৰোৱাৰ পৰিৱৰ্তে এতিয়া আমাক অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে হিন্দী ভাষা। যিটো সময়ত মুম্বাইৰ পৌৰ নিগমে মাৰাঠী ভাষাটো বাধ্যতামূলক কৰিছে, সেইটো সময়তে আমাৰ অসমীয়াৰ ওপৰত এতিয়া জাপি দিব বিচাৰিছে হিন্দী ভাষা। এইবিলাকৰ পৰা কিন্তু অমিত শ্বাহ ডাঙৰীয়া সম্পূৰ্ণ বিৰত থাকক, নহ'লে কিন্তু যিদৰে ভাষা আন্দোলনক লৈ পেলাই আমাৰ শ্বহীদসকল শ্বহীদ হৈছিলে, ঠিক সেইদৰে কিন্তু ভাষাক লৈ পেলাই যদি কোনোবা ষড়যন্ত্ৰ কৰিব বিচাৰে, তেনেহ'লে কিন্তু আমি শ্বহীদ হ'বলৈ কুণ্ঠাবোধ নকৰোঁ। আৰু আইৰ আচল টানি উলংঘ কৰিব বিচৰা প্ৰত্যেকজন কুলংগাৰীক কিন্তু আমি অসমীয়া যুৱ মঞ্চই সুকীয়াই দিব বিচাৰিছোঁ। ইয়াৰ পৰা কিন্তু এই ভাষাক লৈ পেলাই ষড়যন্ত্ৰ কৰাটো আপোনালোকে সম্পূৰ্ণ বিৰত থাকক, অন্যথা কিন্তু আমিও তাৰ ওপৰত যিকোনো পদক্ষেপ ল'বলৈ আমিও কুণ্ঠাবোধ নকৰোঁ। স্পষ্ট ভাষাৰে আমি কৈ দিছোঁ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা।